हेलो फ्रेंड्स गुड मर्निंग আপোনালোক সকলোৱে কেনে আছে আই হোপ আপোনালোক সকলোৱে খুবেই ভালে আছে সো ইকনুজ ব্লগৰ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আৰু আপোনালোকে চাইছে মই ৰেডি হৈ কিনে আউটিং লৈ গৈ আছো আৰু নতুন ৰুমত আহি কিনে আজি ফাৰ্স্ট আউটিং গৈ আছো আৰু মোৰ লগত গৈ আছে মোৰ নতুন ৰুমমেট আৰু আপোনালোকক মই কৈছিলো মোৰ নতুন ৰুমমেটক দেখাম এয়া হৈছে মোৰ নতুন ৰুমমেট ডলি ডেকা হাই ফ্ৰেন্ডস সো আমি দুজনে মিলি আজি আউটিং লৈ গৈ আছো সো আপোনালোকৰ লগত শেয়াৰ কৰিম আজি আমি কলৈ গৈ আছো সো হেলেকে আপোনালোকে চাই থাকক মোৰ ব্লগটো আশা কৰিছো আজিৰ ব্লগটো খুবেই ভাল লাগিব সো তেনেহলে ব্লগ ভিডিঅ'টো আৰম্ভ কৰো আৰু ফ্ৰেন্ডছ চাওক আমাৰ কলেজ ফিল্ডত ইমান ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি আছে কিবা এটা প্ৰগ্ৰাম হ'ব আৰু মানডে আমাৰ কলেজত মানে বহুত ডাঙৰ এটা প্ৰগ্ৰাম হ'বলৈ গৈ আছে সো সেই প্ৰগ্ৰামটো আপোনালোকক ব্লগত দেখা পাবয়ে সো চাওক কিমান ধুনীয়াকৈ সজাই আছে সো প্ৰগ্ৰাম হ'ব সেইটো মই জানো বাট আজি নকওঁ আপোনালোকক কম পিছলৈ মানে নেক্সট ব্লগত আপোনালোকে দেখা পাবই কিহৰ কাৰণে ইমান ধুনীয়া মানে ইমান ডাঙৰকৈ প্ৰিপাৰেশ্যন চলি আছে আৰু ইফালে চাওক ৰাস্তাটো ঠিক কৰি আছে এটো মানে ফাৰ্মাসী ব্লগলৈ যাবলৈ এইখন ৰাস্তা দি যাব লাগে ফাৰ্মাসী ব্লগত যাবলৈ হলে সো এইখন ৰাস্তা মানে ঠিক কৰিব আৰু পকি কৰিব চাগে সো মাটি পেলাইছে আৰু সবতে মানে ঠিক কৰি আছে কত মানে বাকি নে আৰু এটো দেখা পাইছে আপোনালোকে মেইন ৰাস্তা যোনটো মেইন ৰাস্তা আছিলে মানে মেইন গেটৰ পৰা ওলাই কিনে মানে যাব লাগে সেই ৰাস্তাটো ইমান ধুনীয়াকৈ মানে ঠিক কৰি আছে মানে এতিয়া আৰু হেৰি কৰিব ফাইনাল ষ্টেপটো বাকি আছে আৰু আপোনালোকক কোৱাই নহল আমি কলৈ গৈ আছো আমি দুজনীয়ে মিলি বিজয়নগৰ গৈ আছো অলপ শ্বপিং কৰিব আছে সো আপোনালোকক দেখাম বাৰু আমি কি শ্বপিং কৰো বিজয়নগৰৰ বিশালত গৈ আছো সো আমি আহি পালো চাইছে এটো মেইন বিজয়নগৰৰ মানে মেইন ঠাইটো আৰু এফালে চাইছে মই মানে বিশালৰ ফালে গৈ আছো টটোত উঠি কিনে তো বিশাল পালৈ আৰু অলপ বাকি আছে সো আপোনালোকে চাই থাকক আমি দুজনীয়ে মিলি কি শ্বপিং কৰো সো টটোত উঠাৰ মজাটোৱে বেলেগ টটোত উঠিলে মানে বহুত ভাল লাগে বেলেগতকৈ বেলেগ গাড়ীত গৈ সো কিমান ধুনীয়া মানে বতাহ আহি আছে সো ভাল লাগছে মানে টটোত উঠি মই বহুত ভাল পাওঁ আপোনালোকে কেনে পায় প্লিজ জনাব মই বহুত ভাল পাওঁ সো আমি বিশাল পাই গৈছো এই চাইছে সো এতিয়া লাহেকৈ ভিতৰত আহি গলো আৰু চাইছে কিমান ধুনীয়া প্ৰডাক্ট সো আপোনালোকে আহি কিনবা পাৰে মানে যোনে যত আছে তাৰ পৰাই কিনব সব বিশালৰ বস্তুবিলাক সেমে হয় ব্ৰাঞ্চ একেই হয় সো কিনবা পাৰে আৰু আপোনালোকে চাই থাকক আমি কিনি থাকো এতিয়া আৰু ইমান ভক নকৰো আপোনালোকে চাই থাকক সো ফ্ৰেন্ডছ চাওক এইখিনি হৈছে আমাৰ আজিৰ বজাৰ আৰু আমি দুজনে মিলি অলপ ট্ৰায়েল ৰুমত আহিলোঁ ট্ৰাই কৰি চাবলৈ কেনেকুৱা লাগে আৰু পিন্ধি যেন কাপোৰ কিনে হেকি নহয় মানে ইমানখিনি কাপোৰ লোৱাৰ পিছতো ট্ৰাই কৰি কিনেও আকৌ মানে যোৱাৰ টাইমতো চাই আছোঁ আৰু কোনটো কিনবা পাৰোঁ সো আৰু চাওক ইফালে আহিলোঁ এইবোৰ বিস্কুট কেক এইবোৰ কিনিবলৈ সো ইয়াতে মানে বহুত অফাৰ চলি আছে সো কেইটামান লৈ ললোঁ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ শেষ কিনা এতিয়া আমি কাউণ্টাৰলৈ গৈ আছোঁ আৰু ফাইনালি বজাৰ কৰি কিনে আহি গিলোঁ আৰু এইটো ৰাস্তা চিনি পাইছেনে আপোনালোকে যোৱাৰ টাইমত যে দেখালোঁ
সেইটো ৰাস্তাই এনেকুৱা হৈ গ'ল চাইছে চ' 2 ঘণ্টাতে ৰাস্তা কমপ্লিট পৰা এতিয়া আৰু ধুনীয়াকৈ খোজকাঢ়ি কিনে যাব পাৰিম বাহিৰলৈ গ'লে প্ৰব্লেম নহ'ব চ' বহুত ভাল হ'ল আৰু আপোনালোকক কওঁ ইমান প্ৰিপাৰেশ্যন কিহৰ কাৰণে চ' আমাৰ কলেজত আহি আছে মামা চ' মামাৰ কাৰণে ইমান ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি আছে মামা মানে আমাৰ হিমন্ত মামা আহি আছে চ' আপোনালোকে দেখা পাব আৰু চাওক ইফালে আমি গৈ আছোঁ আৰু নাথানে মোক অলপ হেল্প কৰিছে চাওক নাথানক দিছোঁ অলপ মোৰ মানে বহুত ভাৰী হ'ল সেইকাৰণে চ' ফ্ৰেণ্ডছ জাষ্ট ৰুমত আহিলোঁ বজাৰ কৰি তো ফাৰ্ষ্ট গৈছিলোঁ বিজয়নগৰ বিশালত তাৰপিছতে মিৰ্জাত অলপ বজাৰ আছিলে সেইবোৰ কৰিছোঁ চ' আপোনালোকক দেখাওঁ মানে কি বজাৰ কৰি লৈ আহিছোঁ চ' আপোনালোকক দেখাই কিনে ভিডিঅ'টো এণ্ড কৰি কিনে তাৰপিছত মই আকৌ ফ্ৰেছ হ'ম চ' আপোনালোকক দেখাই দিওঁ কি বজাৰ কৰিলোঁ এই চাইছে 2টা পাউদানি এইটো মোৰ আৰু এইটো হৈছে ডলি চ' 2টা ৰেট এটা ডলিৰ ছাইডত এটা মোৰ ছাইডত আৰু এইবিলাক ইমান দামো নহয় কিমানকৈ আছে 19K এটা 19K চ' 2টা লৈছোঁ কমেণ্ট কৰি জনাব কেনে লাগছে এই হৈছে পাউদানি আমাৰ দুজনৰ 2টা চ' আৰু বিস্কুট কিনিছোঁ এইবোৰ দাম হৈছে 38 কৰি বাট দুটা ল'লে এটা ফ্ৰী চ' আমি দুজনে মিলাই কিনে 3টা লৈছোঁ আৰু পিছত মানে ভাগ কৰি ল'ম আৰু ত' ভালেই অফাৰ আৰু এনেকুৱা বিস্কুট এনেই এটা বিস্কুটৰ দাম হৈছে 24 আৰু আমি বিশালৰ পৰা মানে 5টা কিনিছোঁ 75 চ' এনেই মানে 24কৈ হ'লে মানে 5টা বিস্কুটৰ দাম এনেই হয় 120 চ' আমি 75ত পাই গৈছোঁ চ' বহুত ছেভ হৈছে আৰু তো এনেকুৱা বিস্কুট কিনিছোঁ 5টা কলগেট কিনিছোঁ এটা কলগেট আৰু চকলেট এটা চ' আমি দুটাই মিলি 2টা চুৱেটাৰ কিনিছোঁ তো এটা চুৱেটাৰ দাম হৈছে 299 আৰু আমি অফাৰত পাইছোঁ 299কৈ 2টা ল'লে 500ত দিয়ে চ' আমি 2টাই লৈছোঁ আৰু এটা পৰিল 250K চ' 50 ছেভ হৈছে আৰু চ' এই 2টা লৈছোঁ এইটো হৈছে মোৰ এই চুৱেটাৰযোৰ হৈছে মোৰ আৰু এইযোৰ হৈছে ডলিৰ ভালকৈ দেখাই দিওঁ আৰু কি আছে চ' আৰু 3টা টপ কিনিছে ডলি 3টা টপ মানে 2টা বাই 2 গেট 1 ফ্ৰী বাই 2 গেট 1 ফ্ৰী চ' আপোনালোকক দেখাই দিওঁ এই হৈছে এটা আৰু এই এটা আৰু এই এটা এই 3টা বাই 2 গেট 1 ফ্ৰী চ' ডলি ফ্ৰীত এইটো লৈছে আৰু চ' কমেণ্ট কৰি জনাব আমাৰ কাপোৰবিলাক কেনে লাগিল চ' আজিৰ কাৰণে ইমানেই ত' বাই বাই আকৌ লগ পাম নেক্সট ব্লগৰ সৈতে